My name is Divyajuti Hazarika from Nagaon, Assam. Welcome to my channel Mathematics Point. আজি trigonometry second period. তা আমি তিনটা সম্পর্ক পাও তিনটা 1 2 3 তাহলে প্রথম সম্পর্কটো হৈছে sin θ * cosec θ = 1 দ্বিতীয়টো হৈছে cos θ * sec θ = 1 আৰু তৃতীয়টো হৈছে tan θ * cot θ = 1 এতিয়া আমি কেনেকৈ 1 পালো তা আগৰ লগত সম্পৰ্ক আছে যেহেতু sin θ ৰ অনুপাতটো কিমান আছিল p/h আছিল তেনেহলে আমি sin θ কিমান লিখিছো p/h আৰু cosec θ আছিল h/p আমি h/p লিখিছো এতিয়া আমি দেখা যায় যে এটো যেহেতু এটাৰ ৰেচিপ্ৰকেল অন্যান্য তেনেহলে আমি এতিয়া কি কৰিব পাৰিম h আৰু h কাটা যাব আৰু p কাটা যাব এই কাৰণে আমি কিমান ৰিজাল্ট পাম 1 পাম তেনেহলে আমি sin θ * cosec θ = 1 আমি সম্পৰ্কটো পালো এতিয়া sin θ = কিমান হ'ব যেহেতু এটো ইনটু হৈছে ইপিনে গলে কিমান হ'ব ডিভাইড হ'ব 1 / cosec θ আৰু cosec θ টো কিমান হ'ব এটো sin θ টো ইপিনে গলে কিমান হ'ব ডিভাইড হ'ব তেনেহলে sin θ আমি দুটা সম্পৰ্ক পালো sin θ = 1 / cosec θ cosec θ = 1 / sin θ ঠিক তেনেদৰে cos * sec θ আমি cos ৰ ৰিজাল্টটো কিমান পাইছিলো b/h তা b/h লিখিছো আৰু sec θ ৰ ৰিজাল্টটো আমি কিমান পাইছিলো h/b h/b লিখিছো এতিয়া আমি কটাকটি কৰিলে কিমান পাম 1 তেনেহলে আমি পালো cos θ * sec θ = 1 তেনেহলে cos θ আমি কিমান পাম 1 / sec θ আৰু sec θ ৰ ৰিজাল্টটো কিমান পাম 1 / cos θ তেনেহলে তৃতীয়টো থাকিল tan θ * cot θ = 1 tan θ ৰ আমি কিমান পাম অনুপাতটো p/b তা p/b লিখিছো আৰু cot θ ৰ ৰিজাল্টটো আমি কিমান পাম b/p এটা কাটাকাটি যাব কাটালে আমি কিমান পাম আগৰ নিচিনাটো আমি কিমান পাম 1 পাম তেনেহলে tan θ = কিমান হ'ব 1 / cot θ আৰু cot θ ৰ ৰিজাল্টটো কিমান হ'ব 1 / tan θ আমাৰ গোটেই কেইটাৰ সম্পৰ্কটো আমাৰ হ'ল থ্যাংক ইউ